প্ৰথমতে স্বাগতম জনাইছোঁ আসাম অনলাইন ষ্টাডি ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই অসমৰ সকলো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 10টা MCQৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, কোন চনত অসমত বনৰীয়া চাহ গছৰ আৱিষ্কৃত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক 1823 চনত। আৰু ইংৰাজ সামৰিক বিষয়া ৰবাৰ্ট ব্ৰুচক 1823 চনত অসমত চাহ গছৰ আৱিষ্কাৰক বুলি স্বীকৃতি দিয়া হৈছে। তেওঁ চিম্পুসকলৰ সিজোৱা চাহ পাণৰ পাৰ্থক্য কৰি চাহ গছৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু সেই পানীয় স্থানীয়ভাৱে পানাপ বা পিনাপ নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজন আছিল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ ফখৰুদ্দিন আলি আহমেদ। আৰু ফখৰুদ্দিন আলি আহমেদ 1974 চনৰ পৰা 1977 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক 1970 চনত। আৰু অসমত 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় আৰু ই হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰ। নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ ৰাজধানী শিৱসাগৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ক 1794 চনত। আৰু 1794 চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ গোমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া। আৰু ইংৰাজৰ বিৰুদ্ধে প্ৰথম উল্লেখনীয় বিদ্ৰোহ গোমধৰ কোঁৱৰে 1828 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসম কেতিয়া ইংৰাজৰ অধীন হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে গ 1826 চনত। আৰু 1826 চনৰ 24 ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইয়াণ্ডাবুত ইংৰাজ আৰু ম্যানমাৰৰ ৰজাৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল। ইয়াক ইয়াণ্ডাবু সন্ধি নামেৰে জনা যায়। এই সন্ধিৰ ফলত অসম ইংৰাজৰ অধীন হয় আৰু 600 বছৰীয়া গৌৰৱময় অসম শাসন জাবনিকা পৰে। নেক্সট কুৱেশ্যনটো হ'ল, 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধিত্ব কোনে কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক চন্দ্ৰধৰ বৰুৱা। আৰু বিশিষ্ট স্বাধীনতা সংগ্ৰামী চন্দ্ৰধৰ বৰুৱাই 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ক নীতিপাল আছিল চুতীয়া ৰাজ্যৰ অন্তিম ৰজা। নেক্সট কুৱেশ্যন হ'ল, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক ৰূপ সিং সুবেদাৰে। আৰু অসমলৈ মান অনাৰ বাবে বদন চন্দ্ৰ বৰফুকনক বিশ্বাসঘাতক হিচাপে অভিহিত কৰা হয় আৰু তেওঁ 1818 চনত ৰূপ সিং সুবেদাৰৰ হাতত প্ৰাণ হেৰুৱাইছিল। আজি লাষ্ট কুৱেশ্যনটো হ'ল, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ চিত্ৰাচল পাহাৰত অৱস্থিত। নৱগ্ৰহ মন্দিৰ হৈছে 9টা গ্ৰহৰ মন্দিৰ আৰু ই পূব গুৱাহাটী চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় অসম।